নমস্কাৰ, মোৰ নাম মিছ ৰিম্পী চুলতানা আৰু মই মৰিগাঁও ঘনকান্ত বৰুৱা কলেজৰ এগৰাকী ছাত্ৰী হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ 5th চেমৰ। তো আমাৰ মানে কাৰ্যসূচী দুটা আছিলে, যোনটো কাৰ্যসূচীৰ নাম হ'ল NISL নেশ্যনেল ইনষ্টিটিউট অফ মাৰ্কেটছ। যিহেতু আমাৰ 9 আৰু 10 তাৰিখে কাৰ্যসূচীটো আৰম্ভ হৈছিলে, আজি 10 তাৰিখ, কালি মানে কাৰ্যসূচীটো গ'লে আৰু মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। দেন আজি আপোনালোকক দেখুৱাম ভিডিঅ'টোত মানে কেনেকুৱা কি হয়, মানে ইনভেষ্ট মানুহে কেনেকৈ কৰিব পাৰে, কিবা গেমে হওক, গল্ডত হওক, বেংকত হওক, তো সেইবোৰে আমাক শিকাব। তো আপোনালোককো দেখাম আৰু ময়ো চাম, শিকিম। তো আপোনালোকে মোৰ লগত আহক আৰু চাওক। মই ৰেজিষ্ট্ৰেশ্যন বহুতবাৰ কৰি দিলোঁ আৰু যিকেইজন আছে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যায় ইমেইল আই ডি লৈছে, সেইখিনি মই প্ৰগ্ৰাম টেষ্টটো আৰম্ভ কৰাৰ আগতে কৰিম, ঠিক আছে? অ'কে, দেন লেটছ ষ্টাৰ্ট। চ' ফাৰ্ষ্ট উইল ডিছকাছ এবাউট ফাইনেন্সিয়েল প্লেনিং। চ' কালি আমি বহুতখিনি বস্তু ডিছকাছ কৰিলোঁ, অলমষ্ট শ্বেয়াৰ, মিউচুৱেল ফাণ্ড এইখিনি বিষয়ে আমি অলপমান ডিছকাছ কৰিলোঁ। ফাইনেন্সিয়েল প্লেনিং। ফাইনেন্সিয়েল প্লেনিং মানে কি হয়? এতিয়া প্লেনিং মানে কি, চবেই জানা প্লেনিং মানে কি হয়? আমি ডে টু ডে লাইফত প্লেন কৰোঁ নে নকৰোঁ? কৰোঁ। আমি ডে টু ডে লাইফত চবেই আমি প্লেন কৰোঁ। আমি ঘৰত যিকোনো এটা প্ৰগ্ৰাম পাতিলে, ধৰি লওক বাৰ্থডে পাৰ্টি হওক বা কাৰোবাৰ বিয়া হওক, যিকোনো প্ৰগ্ৰামৰ আগতে আমি কি কৰোঁ? প্লেনিং কৰোঁ। প্লেনিং মানে কি হয়, যদি কামটো কৰাৰ আগতে তুমি তাৰ আগতে যদি এটা ব্যৱস্থা কৰি দিবা, কি বুলি কয়? প্লেনিং। এতিয়া প্লেনিং কেনেকুৱাকৈ হয়, যেনেকৈ ঘৰত বাৰ্থডে পাৰ্টি পাতিব হৈ আছে, চ' বাৰ্থডে পাৰ্টি পতাৰ আগতে কি কৰোঁ? আমি কোনটো মানুহ আহিব, আগতে আমি লিষ্ট বনাম নহয়। তো প্লেনিং কিয় কৰা হয়? প্লেনিং কৰা হয় এইটো কাৰণে, যাতে কামটো যেতিয়া হয়, সেই কামটো হোৱাৰ সময়ত যাতে কোনো প্ৰব্লেম নহয়, বুজি পাইছা? আমি যদি প্লেনিংটো যদি আমি ফাইনেন্সিয়েল কামত ইউজ কৰোঁ, তেনে ফাইনেন্সিয়েল প্লেনিং। ফাইনেন্সিয়েল প্লেনিং মিনছ when we do planning for future goals which are related to finance. এনেকুৱা কিছুমান গোল যিবিলাকত টকা পইচাৰ প্ৰয়োজন হ'ব, তাৰ কাৰণে যদি আমি এতিয়াৰ পৰা তাৰমানে পৰিকল্পনা কৰি আছোঁ, তেতিয়া তাক কি বুলি কোৱা হয়? ফাইনেন্সিয়েল প্লেনিং। এতিয়া ফৰ এন এক্সাম্পল ধৰি লোৱা, এতিয়া ফাইনেন্সিয়েল প্লেনিং কেনেকুৱা ধৰণৰ হয়? ধৰি লোৱা ছাপ'জ তুমি এটা মোবাইল ফোন তুমি কিনিব গৈ আছা, তোমাক ছাপ'জ মোবাইল ফোনটো কিনিবৰ কাৰণে 20,000 rupees লাগে আৰু তুমি আজিৰ পৰা 6 মাহ পিছত কিনিম বুলি ভাবিছা। তো নেক্সট ফাইনেন্সিয়েল প্লেনিং। চ' আমি ডিছকাছ কৰিলে প্লেনিং কেনেকৈ কৰিব লাগে, প্লেনিং ইম্পৰ্টেণ্ট হয়, প্লেন কৰিব কেনেকৈ লাগে, এটা ষ্টেপ বাই ষ্টেপ প্লেনিং আমি প্লেন কৰিব লাগে। এতিয়া চোৱা, প্লেনিং কৰিবৰ কাৰণে ফাৰ্ষ্টতে তুমি কি কৰিব লাগিব? গোল আইডেণ্টিফাই কৰিব লাগিব যে তুমি কিহৰ কাৰণে প্লেনিং কৰিব গৈছা। বিকজ উইদাউট এনি গোল প্লেনিং, তো এইখিনি তোমাৰ এছেট হৈ গ'ল, তোমাক লাগে তোমাৰ 25, তোমাৰ হাতত 10,000 টকা অলৰেডি আছে। দেন আইডেণ্টিফাই ইয়ৰ লাইবিলিটি। লাইবিলিটি মানে কাৰোবাক পইচা দিবলগীয়া আছে নেকি? তো তুমি কেলকুলেট কৰি দেখিলা যে কাৰোবাৰ পৰা পইচা তুমি 3,000 টকা এটা ধাৰ লৈছিলা এজন ফ্ৰেণ্ডৰ পৰা, তুমি তাক ঘূৰাই দিব লাগিব নেক্সট মাহত। তো লাইবিলিটি হয় নহয়? 10,000 বা 3,000 টকা নাইকিয়া হৈ যাব নাই? থাকিব কিমান তোমাৰ হাতত? 7,000 rupees। দেন নেক্সট তুমি চালা যে লাইফলি বা এনেকুৱা ক'ৰবাৰ পৰা ইনকাম আহিবলগীয়া আছে নেকি? তো তুমি এনেকৈ কেলকুলেট কৰি দেখা পালা যে নিউ ইয়েৰত তোমাক কোনোবাই তোমাৰ পৰিয়ালৰ কোনোবা এজন মানুহে ধৰি লওক 5,000 টকা তোমাক গিফ্ট দিম বুলি কৈছিলে ন, ফেমিলি কোনোবা এজন ৰিলেটিভে। তো এইটো ফিউচাৰ আৰ্নিং হয় নহয়? তো ফিউচাৰত সেই পইচাটো তুমি পাবা। তো তোমাৰ তাত 7,000 টকা আছিলে, 7 পইচা কিমান হ'ল? 12,000। তো তোমাক কিমান হৈ গ'ল? 12,000 টকা তোমাক গোট খাই গ'ল অলমষ্ট। তো তুমি আৰু এটা চালা যে লাইকলি ফিউচাৰ এক্সপেণ্ডিচাৰ, ফিউচাৰত কিবা এক্সপেণ্ডিচাৰ হ'ব গৈ আছে নেকি? তো তুমি দেখিলা যে তোমাৰ মোবাইলটো কিনা আগতে ফেব্ৰুৱাৰী মাহত তোমাৰ বাৰ্থডে আহিব, তাত তোমাৰ কমচে কম 2,000 টকা খৰচ হ'ব পাৰ্টি দিবলৈ। তো এইটো লাইকলি এক্সপেণ্ডিচাৰ হয় নহয় ফিউচাৰত আহিবলগীয়া? তো তোমাৰ কিমান হ'ল? তেতিয়াহ'লে গোটেইখিনি কেলকুলেট কৰি দেখিলা যে তোমাৰ তাত কিমান টকা আছে, গোটেইখিনি কেলকুলেট কৰি দেখিলা তোমাৰ তাত মাত্ৰ 10,000, 4 বছৰ তুমি 4 লাখ টকা 5 লাখ টকা জমা কৰিলা, এদিন বেমাৰ হ'ল, ICUত ভৰ্তি কৰিবলগীয়া হ'ল, একেলগে 4 লাখ 5 লাখ টকা উৰি গ'ল, হয়নে নহয়? হ'ব পাৰে নোৱাৰে? তো এইটো ৰিস্ক বহুতে ল'ব নিবিচাৰে, সেইকাৰণে হেল্থ ইঞ্চুৰেঞ্চ লৈ থৈ দিয়ে, যাতে বেমাৰ হ'লে লাগিলে যিমান পইচাই নহওক কিয় কোনে ল'ব দায়িত্ব? ইঞ্চুৰেঞ্চ কোম্পানীয়ে ল'ব, মোৰ পইচা কিনাও খৰচ নহয়। তো সেইকাৰণে আমি ইনভেষ্টমেণ্ট কিহৰ কাৰণে কৰিব লাগে? ইমাৰ্জেঞ্চিৰ কাৰণে, থ্ৰু ছেভিংছ এণ্ড থ্ৰু হেল্থ ইঞ্চুৰেঞ্চ, বুজি পাইছা? দেন ফেমিলি গ'লছ। ফেমিলি গ'লছ যেনেকৈ তোমাৰ ফেমিলিৰ কাৰণে ঘৰ বনাবৰ কাৰণে পইচা লাগিব, ফেমিলিৰ কাৰণে গাড়ী এখন কিনিবৰ কাৰণে পইচা লাগিব, ফেমিলিৰ কাৰণে তুমি নিজৰ পিছত ফিউচাৰত গৈ আজি বা 10 বছৰ 15 বছৰ পিছত তুমি নিজৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে প্লেন কৰিব লাগিব, পইচা সাঁচিব লাগিব। দিজ আৰ অল ফেমিলি গ'লছ। তাৰ কাৰণে আমি কি কৰিব লাগে? ইনভেষ্টমেণ্ট কৰিব লাগে। এতিয়া কেনেকৈ ইনভেষ্টমেণ্ট কৰোঁ? এনেকুৱা তোমালোকৰ মা দেউতাই অলৰেডি চাগে কৰিছে তোমালোকৰ ওপৰত। তেওঁলোকে দেখা পাবা যে কোনো যেনেকৈ হাজবেণ্ড এণ্ড ৱাইফ এটা পৰিয়ালত এজন ল'ৰা বা ছোৱালী জন্ম হোৱাৰ লগে লগে LIC এটা খুলি থৈ দিয়ে মাহে 500-1,000 টকাকৈ। কিহৰ কাৰণে? যাতে ছোৱালীজনী বা ল'ৰাটো যেতিয়া 18 বছৰ বয়স হ'ব, 20 বছৰ হ'ব, তেতিয়া পঢ়িবৰ কাৰণে কি লাগিব? পইচা লাগিব একেলগে। এতিয়া টাইমত যাতে এটা পইচা জমা হৈ যায় 20 বছৰত, তাৰ কাৰণে কি কয়? LIC খুলি থয়, হয় নহয়? এনেকুৱা গভৰ্ণমেণ্টে বহুত আঁচনি দিছে, যেনেকৈ সুকন্যা আঁচনি তোমালোকে শুনিছা নাই? সুকন্যা সমৃদ্ধি যোজনা বুলি এটা, যাৰ স্ক'ৰ ভাল হয় এণ্ড দে উইল গিভ ইউ Amazon গিফ্ট ভাউচাৰ। তো এমাজনে গিফ্ট ভাউচাৰ পাবা যদি কুইজটো ভাল হয়, যদি ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা। গতিকে এই দুটা কিউআৰ ক'ড দিয়া দেখিছা ন?
QR কোড দেখিছা নাই QR কোডটো স্কেন কৰা লগে লগে ৰেজিষ্ট্ৰেচন ফৰ্মখন ওলাই যাব আৰু তোমালোকে ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰি পেলাই সবে কি কৰিব পাৰিবা সাবমিট কৰিব পাৰিবা তো ইটো পাৰ্টিসিপেট কৰিলে ইউ উইল গেট ই সাৰ্টিফিকেট এখন সাৰ্টিফিকেট পাবা লগে লগে পাই যাবা এইটো প্ৰগ্ৰামৰ সাৰ্টিফিকেটখনটো বেলেগকে পাবা কিন্তু এই ইমেইল আৰু SMS ৰ দিন তাতো ফোন কল পিছত আহি ইমেইল আৰু SMS ৰ দিন ট্ৰেডিং বাই ইমেইল তাৰপিছত ইমেইলৰ দিন আহিলে তুমি তাৰপিছত ব্ৰকাৰে যোনে ইনভেষ্ট কৰে ইনভেষ্টৰে কি কৰা হ'ল ব্ৰকাৰক কি কৰে মেইল কৰে মেইল কৰি পেলাই কয় যে এইটো মোৰ ক্লাইণ্ট আইডি মোৰ নামত এইকেইটা কোম্পানী ইমানটা শ্বেয়াৰ কিনি লোৱা তো ব্ৰকাৰক মেইল কৰি ইনফৰমেশ্যন দিয়ে তাৰপিছত টেকন'লজি আৰু ডেভেলপ হ'ল আৰু ডেভেলপ কৰাৰ পিছত মেইলত কি আহিলে তাৰপিছত আহিলে ষ্টেপ ট্ৰেডিং অনলাইন তাৰপিছত আহিলে অনলাইন এপ্লিকেশ্যন বা অনলাইন ৱেবছাইট তাৰপিছত আহি গ'ল অনলাইন ৱেবছাইটৰ দিন যে তাৰপিছত ৱেবছাইটবিলাক আহিলে ডাঙৰ ডাঙৰ কোম্পানীবিলাক যিবিলাক ব্ৰকাৰ সিহঁতৰ ৱেবছাইট আহিল তেনেকৈ গ্ৰ' আজি টাইমত গ্ৰ' আমি চবেই জানো আকৌ এঞ্জেল ইনভেষ্টৰ ৱেবছাইট আহিলে তুমি ৱেবছাইটত গৈ পেলাই কি কৰিব পাৰা অৰ্ডাৰ প্লেচ কৰিব পাৰা যিকোনো আমি এতিয়া ছেভিংছৰ বিষয়ে এটা ভিডিঅ' দেখাব মেনুত চাম খৰচটো বেছি নাই ক'বলৈ আমাৰ চুমকি ৰেডি কৰি আছে দেখাই আছোঁ ₹10 पाव and paneer. No, आज में पनीर नहीं. Paneer not on the menu available. Okay. Taba, alright. Sunday morning. এক্সামত কিমান নম্বৰ পালা 15 ফিটটো গম পাইছোঁ মই কিমান পাইছিলোঁ 53.0%. 53.0%. কি শিকিলা আজি বহুত কিবা কিবি জানিব নাজানা বস্তুবিলাক ক'ব নোৱাৰে ফাৰ্ষ্ট দিনাখন শিকিলোঁ KYC বিষয়ে KYC কেনেকৈ খুলিব লাগে তাৰপিছত ছেকেণ্ড দিনাখন কিবা এটা শিকিলোঁ আৰু পাহৰি থাকিলোঁ আৰু আমি NISMৰ প্ৰগ্ৰামৰ পৰা আমি বহুতো কথা জানিব পাৰিলোঁ যেনে শ্বেয়াৰ মাৰ্কেটৰ কথা তাৰপিছত মিউচুৱেল ফাণ্ডৰ কথা আৰু ফেক মাৰ্কেটৰ পৰা আমি কেনেদৰে আঁতৰি থাকিব লাগে সেইবোৰ আমাক ধুনীয়াকৈ বুজালে আৰু আমি কেনেদৰে ইনভেষ্টমেণ্ট কৰিব পাৰোঁ গ'ল্ড হওক বেংক হওক অৰ্থাৎ বিভিন্ন ধৰণৰ গেমিং এপ হওক তাৰ পৰা আমি কেনেদৰে ইনভেষ্টমেণ্ট কৰিব পাৰোঁ আৰু ছেভিং কৰিব পাৰোঁ আমাৰ ভৱিষ্যতলৈ সেয়া কথা আমাক বহুতো ধুনীয়াকৈ শিকালে মোৰ ফালৰ পৰা মই তেওঁলোকৰ বহুত ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাক ইমান ধুনীয়াকৈ সকলোবোৰ বুজালে